আচলতে অসমত এতিয়া সীমান্ত ৰাজ চলা নাই, ইয়াত জংগল ৰাজ চলিছে। আমি দেখিবলৈ পাইছোঁ যে মানুহৰ ওপৰত কেৱল আৰু কেৱল জানুৱাৰী অত্যাচাৰ চলাইছে। এই সীমান্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি এভিকশ্যন কৰিছে, মই আপোনালোকৰ যোগেদি তেওঁক ক'ব খোজোঁ যে তেওঁ যেনেকৈ কয় যে মানুহখিনিক উচ্ছেদ কৰিছোঁ, তেওঁলোকে ক'ত যায় যাওক। এইটো কেনেকুৱা ধৰণৰ কথা? যি অকল অসমীয়াই উচ্ছেদ কাৰ্যক সমৰ্থন কৰিছে, ময়ো সমৰ্থন কৰোঁ। মই উচ্ছেদৰ বিৰোধিতা নহয়, কেৱল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰক ভাইলেট কৰি উচ্ছেদ কৰাকে আমি বিৰোধিতা কৰিছোঁ। মই সীমান্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ যে আপুনি উচ্ছেদৰ জৰিয়তে কিমানজন মানুহক বাংলাদেশলৈ প্ৰেৰণ কৰিলে সেই হিচাপটো আপুনি দিয়ক। আপুনি এনেকৈ ক'লে নহ'ব যে উচ্ছেদিত ক'ত যায় যাওক। কি কথা? এনেকৈ বাংলাদেশী বৈতৰণ হ'ব নেকি? প্ৰতিজন অসমীয়া মানুহলৈ মোৰ এইটো প্ৰশ্ন, যিসকলে উচ্ছেদৰ প্ৰতি মানুহে আনন্দ ফূৰ্তি পাই আছে। তাৰ লগতে মই ক'ব খোজোঁ যে এই যে উচ্ছেদ চলিছে, এই উচ্ছেদটো মুছলমানৰ পৰা উচ্ছেদ চলোৱা হোৱা নাই। এই উচ্ছেদটো সংবিধানত থকা প্ৰতিজন মানৱ সুৰক্ষাৰ যিসমূহ ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ প্ৰতি উচ্ছেদ চলোৱা হৈছে। এই উচ্ছেদ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত উচ্ছেদ চলোৱা হৈছে। এই উচ্ছেদ অন্ন বস্ত্ৰ বাসস্থানৰ অধিকাৰৰ ওপৰত উচ্ছেদ চলোৱা হৈছে। গতিকে এই কামবোৰ অতি সোনকালে বন্ধ হ'ব লাগে। আজি আপোনালোকে দেখিছে ইয়াত কণ মানুহ আছে, বৃদ্ধ মানুহ আছে, যিসকল বেমাৰত ভুগি আছে। এনেকৈ নদীৰ দাঁতিৰ কাষত থাকি এনেকৈ সদায় তেওঁলোকে ঠাণ্ডা বতাহ পাই আছে। কিমান দিন থাকিব? 3 মাহ পিছত ইয়াত পানীৰে সম্পূৰ্ণ হ'ব। এই মানুহখিনি নিজে যাব লাগিব ইয়াৰ পৰা। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক'ব খোজোঁ যে আপুনি এনেকৈ সাম্প্ৰদায়িক ৰাজনীতিবোৰ নকৰি এই মানুহবিলাকক অতি সোনকালে সংস্থাপনৰ ব্যৱস্থা কৰক। যিসকল ছাত্ৰ ছাত্ৰী ইয়াত মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, তেওঁলোকৰ অনতিপলমে কাৰেণ্টৰ ব্যৱস্থা হ'ব লাগে, লাইটৰ ব্যৱস্থা হ'ব লাগে, যাৱতীয় যিসমূহ বস্তু লাগে সেই বস্তুবোৰ ইয়াত যোগান ধৰিব লাগে। দ্বিতীয় কথা, স্থানীয় বিধায়ক একজিৎ আলম ডাঙৰীয়াক মই ক'ব খুজিছোঁ যে আপুনি নিজৰ ৰাজধৰ্ম পালন কৰক। 10 বছৰ ইয়াৰ MLA হৈ থাকিলে আপুনি মানুহৰ দুখত সুখত কিমানবাৰ আহিলে? কেৱল ভোটৰ সময়ত আহি মানুহৰ ওচৰত ভোট বিচাৰি ইয়াৰ পৰা গুচি যায়। এইবাৰ আপোনাৰ কংগ্ৰেছী মূল মন্ত্ৰ নচলিব। আমাৰ মানুহবিলাকে এবাৰ প্ৰতিজন মুছলমান মানুহে নিজৰ বাপ দাদাৰ দল বুলি কোৱা কংগ্ৰেছক দিব লাগিব। এই কথাটো মই ক'ব লাগিব। আজি কংগ্ৰেছী মানুহবিলাক ইয়াত অহা নাই। আজি গৌৰৱ গগৈ ডাঙৰীয়া নামনি অসমৰ এভিকশ্যন সম্পৰ্কে কিমানবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তেওঁ কংগ্ৰেছী সভাপতি হয়, তেওঁ মুছলমান মানুহক প্ৰতিনিধিত্ব কৰে নাই, সেই কথাটো মই আপোনালোকৰ যোগেদি ক'ব খুজিছোঁ। গতিকে অতি সোনকালে এই মানুহবিলাকক সংস্থান দিব লাগে। অন্যথা কিন্তু আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ বিৰুদ্ধে তীব্ৰ অবিৰম আন্দোলন আমি যিকোনো পৰ্যায়লৈকে যাব লাগিব। আমি আইনী প্ৰক্ৰিয়াৰে সিমান পৰ্যায়লৈকে যাম।